মঙ্গলাচৰণ আৰু ঋষি প্ৰশ্ন। জয় জয় কৃষ্ণ কৃপা ময় মহেশ্বৰ যাৰ আজ্ঞাহিৰে বহে ব্ৰহ্মা হৰি হৰ মৎস্য কুৰ্ম আদি অংশ অৱতাৰ যাৰ ঈশ্বৰ কৃষ্ণ ককুতি কোটি নমস্কাৰ নমো নমো মধুমূৰ ৰিপু মহাহৰি অন্তৰ্জুয়ুতময়াতি হুৱে যাক স্মৰি সমস্তে জগত উদ্ধাৰ যাৰ নাম হেনয় কৃষ্ণক কৰো সহস্ৰ প্ৰণাম পৰিকৃত মুখ্য কথা দ্বাদশ স্কন্ধৰ কৃষ্ণৰ ভনে কি কৰ কৃষ্ণৰ প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে কহিলা ৰাজাত মহা মুনীন্দ্ৰ মহন্তে সংক্ষেপ কৰিয়া উদ্ধাৰিয়া তাৰ খাৰ শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ পয়াৰ 28 সহস্ৰী বেদত প্ৰধান বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপুণ্যস্থান মান্য কৰি ভূতক পাতিলা সত্ৰ তথা শুনক প্ৰমুখে শুনে ভাগৱত কথা শুনক বদতি শুনা সুত মহামানী পৰম পাতকী কলি পাইলে নজানি আৰম্ভিলো যজ্ঞ আঁকি সহস্ৰ বৎসৰ ধূম ধূমে ধূম্ৰবৰ্ণ ভৈল কলেবৰ যিটো কৰ্ম কৰোৱাত নাহিকে বিশ্বাস আপোনাৰ আয়ুক কৰিলো ব্যৰ্থে নাশ সম্প্ৰতি তুমি কি চিন্তিও মহাহিত কৰায়ু কপান কৃষ্ণ চৰিত্ৰ অমৃত ৰাম পৰম ঈশ্বৰ কৃষ্ণ দেৱ নাৰায়ণ তান
মহাভক্তিটো শ্ৰৱণ কীৰ্তন ইহাকন জানি আন কৰ্ম কৰি মৰো কৈও কৃষ্ণ কথা সুত যেন মতে তৰু ইহাতে আমাৰ মিলিল মহাভাগ তুমি হেন মহন্তক পাইলো ভাগ্যে লাগ যত স্বৰ্গ সুখ যিটো মুখ্য সুখ মূল ভকতৰ সংগৰ অল্পকো নুহিতুল আকাশে সৰচৰে ৰবিৰথ যেন বায়ু সূৰ্যৰ লগত সৰৈ জগতৰ আয়ু এক ক্ষণ মানে যিটো শুনৈ কৃষ্ণ কথা তাৰ বিনে আনৰ জীৱন যাই বৃথা কৃষ্ণ তয়ৰ পিয়াই আমি কৰো কৰ্ম যত তাতো নানা বিঘ্নি আছে জানিলো মনত এতেকে পিয়ায়ো কৃষ্ণ চৰিত্ৰ অমৃত শ্ৰৱণ মাত্ৰকে যেন হওঁ কৃত ৰাম জাগ যোগ যজ্ঞ কৰি দুখ পাইলো মাত্ৰ আৱে কহিও কবহা ভাগৱত শাস্ত্ৰ মহাভাগৱত শাস্ত্ৰ ৰাম কৃষ্ণ কথা ইটো অমৃতটো কৰি স্বাদ শুনো সুত সুক পৰি ভিতৰ সম্পাদ যাৰ ঘোঁৰা চলে আতি আকাশৰ পথে সসাগৰা পৃথিৱী জিনিলায়ে কেৰথে ৰাম জম্বুদ্বীপ পতি পৰীক্ষিত মহাবীৰ তৰুণ কালতে কেনে তেজিলা শৰীৰ ৰাম ভৃত্য যেন খাতে পৃথিৱীৰ ৰাজা যত কৃষ্ণত ভকত তেন্তে মহাভাগৱত হৰি স্মৰি জীৱতে কৰিলাত ত্যাগ কহিও তাহান জন্ম সুতম ভাগ বিষ্ণু বৈষ্ণৱৰ কিন
চিতে কোনা ভেদ দুইৰো কথা কৰে পাতকৰ স্কন্ধ এতেকে শুনিবু আমি কৃষ্ণৰ চৰিত্ৰ এহি খেতাৰিবে আৱে দুৰ্ঘুৰ কলিত দেৱৰ দুৰ্লভ সুক মুনিম ভাগ কিমতে পালন্ত পৰীক্ষিতে তাক লাগ বৈকুণ্ঠৰ শাস্ত্ৰ যিটো বেদান্ত সাত দিনে কৈলাসিতো মহাভাগৱত ৰাম কি হেতু ৰাজা আখি দংখিলে তখকে পাইলা গতি ভাগৱত শ্ৰৱণ মাত্ৰকে বৈষ্ণৱৰ বৃত্তান্ত শুনিবেই ছায়াছে কহিও কহুতয়ান কথা শুনো পাছে হেন শুনি ভূতে বিনা অন্তয় আমি অকুলীন হেন আছিল মনত তোমাখাৰ প্ৰশ্নে ভৈলো আজি কি পবিত্ৰ শুনা যে নজানো কহো কৃষ্ণৰ চৰিত্ৰ অৱশেষে কথা কোনে কহিবে স্বৰূপে যেন পক্ষীউৰয় পাখাৰয় ৰূপে ৰাম হেহি মতে যত মান লবে মোৰ মতি বৰ্ণাই ভূ কৃষ্ণৰ লীলা তোমাত সম্প্ৰতি ৰাম গ্ৰাম্য কথা কথনে মলিন হুৱে বাণী তাক শুদ্ধ কৰো কৃষ্ণ কথা কবখানি কৃষ্ণ চৰিত্ৰত পুৰ মহালাভ আছে কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নপাছে বৈকুণ্ঠ
ঈশ্বৰ শাস্ত্ৰ ইটো মহাভাগৱত যেন মতে পৃথিৱীত ভৈলন্ত বেকত এৰাম যিমতে কৰিলা শাস্ত্ৰ ব্যাসৰ বজানে প্ৰথমে হৰিক স্মৰি শুনা সাৱধানে। কৃষ্ণ।